বাগাইটাৰীত শিল্পী দিৱস উদযাপন বিজয়ী প্ৰতিযোগীক প্ৰমাণপত্ৰ বিতৰণ গোৱালপাৰাৰ বাগাইটাৰীত সাংস্কৃতিক মহাসভা অসম বাগাইটাৰী শাখা সমিতিৰ উদ্যোগত দিনজোৰা এক বৰ্ণাঢ্য কাৰ্যসূচীৰে শিল্পী দিৱস উদযাপন কৰা হয়। বাগাইটাৰী ৬ নম্বৰ প্ৰাথমিক বিদ্যালয় প্ৰেক্ষাগৃহত উদযাপন কৰা শিল্পী দিৱসত ৰাতিপুৱা ভাগত পতাকা উত্তোলন শ্বহীদ তৰ্পণ কাৰ্যসূচী অনুষ্ঠিত কৰাৰ লগতে বাগাইটাৰী অঞ্চলৰ বিভিন্ন বিদ্যালয়ত কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত কবিতা আবৃত্তি জ্যোতি সংগীত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। আবেলি ভাগত অনুষ্ঠিত কৰা হয় মুকলি বঁটা বিতৰণ সভা। বাগাইটাৰী সাংস্কৃতিক মহাসভা অসম বাগাইটাৰী শাখা সমিতিৰ সভাপতি শশাংক নাথ আৰু সম্পাদক উদয় নাথৰ তত্বাৱধানত উদযাপন কৰা শিল্পী দিৱস কাৰ্যসূচীত আমন্ত্ৰণ জনোৱা হয় স্থানীয় বাগাইটাৰীৰ পুৰোধা শিল্পী সুৰেন চন্দ্ৰ নাথ, গোৱালপাৰাৰ লোক সংস্কৃতিক গৱেষক ডক্টৰ ৰুমি নাথ, বাগাইটাৰী ৰং তুলিকাৰ শিল্পী পুষ্পৰঞ্জন নাথক ফুলাম গামোচা এখন জাপি আৰু এখন শৰাইৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। আনহাতে গোৱালপাৰা জিলা শিল্পী সমিতিৰ সভাপতি কমল গোস্বামী, গোৱালপাৰা পিয়াৰ ক্ৰাফ্টৰ প্ৰাক্তন অধ্যক্ষ সজিমুদ্দিন আহমেদ লগতে স্থানীয় বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। আমন্ত্ৰিত অতিথিসকলৰ দ্বাৰাই বিজয়ী প্ৰতিযোগীসকলক মানপত্ৰ প্ৰদান কৰা হয়। বাগাইটাৰী যুৱ সমাজকৰ্মী কুশল শিলৰ দ্বাৰাই সম্বৰ্ধনা কাৰ্যসূচী পৰিচালনা কৰা হয়। নিউজ ডেস্ক আসাম লাইভ 24। অঞ্চলটো হৈছে আমাৰ কলা সাংস্কৃতিক দিশত বহুত আগবঢ়া এটা অঞ্চল। ইয়াত এইবাৰ সাংস্কৃতিক মহাসভাৰ তৰফৰ পৰা বাগাইটাৰী আঞ্চলিক শাখাৰ তৰফৰ পৰা শিল্পী দিৱস পালন কৰা হৈছে উলহ মালহেৰে। ইয়াতে আমাৰ নতুন প্ৰজন্মৰ শিল্পীসকলে বিভিন্ন কম্পিটিশ্যনত অংশগ্ৰহণ কৰিছে আৰু ভাবোঁ যে এই অঞ্চলৰ ল'ৰা ছোৱালীখিনিক আমি আগবঢ়াই নিয়াত এই সাংস্কৃতিক মহাসভাৰ বাগাইটাৰী আঞ্চলিক সমিতিয়ে বহুতখিনি অৰিহণা যোগাব। আৰু এই সাংস্কৃতিক মহাসভাৰ আমি গোৱালপাৰা জিলাৰ তৰফৰ পৰা সমূহ ৰাইজক আমি অনুৰোধ জনাম যে মাৰ্চ মাহত আমাৰ গোটেই অসম ভিত্তিক অসমৰ যিটো অধিৱেশন সাংস্কৃতিক মহাসভাৰ অধিৱেশন সেই অধিৱেশনখন গোৱালপাৰা চহৰত অনুষ্ঠিত হ'ব। গতিকে সমূহ ৰাইজৰ সহায় সহযোগিতা আমি একান্তভাৱে ইয়াৰ জৰিয়তে আমি আশা কৰিলোঁ। মহান শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ আমি সাংস্কৃতিক মহাসভা গোৱালপাৰা জিলাৰ সমিতিৰ শাখা সমিতি বাগাইটাৰী আমি দিনজোৰা কাৰ্যসূচীৰে শিল্পী দিৱস উদযাপন কৰিছোঁ। প্ৰথম কাৰ্যসূচী আছিলে আমাৰ শাখা সমিতিৰ পতাকা উত্তোলন কৰিছিল শশাংক কুমাৰ নাথ, সভাপতি শাখা সমিতি বাগাইটাৰী। আৰু দ্বিতীয়তে আমি জ্যোতিপ্ৰসাদৰ স্মৃতিত ৰূপকোঁৱৰৰ স্মৃতিত আমি মাল্যৰ্পণ আৰু বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰাখিছিলোঁ। উক্ত কাৰ্যসূচীটো সমাপন কৰিবৰ কাৰণে আমি আমন্ত্ৰণ কৰিছিলোঁ বাগাইটাৰীৰ অৱসৰপ্ৰাপ্ত শিক্ষক অখিল দেৱ শৰ্মাক, তেওঁ কৰিছিল। পৰৱৰ্তী আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা দিছিলোঁ। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ ৰচিত কবিতা আবৃত্তি ক শাখা খ শাখাত আমি অনুষ্ঠিত কৰিছোঁ। আৰু পৰৱৰ্তী মুকলি সভাত উপস্থিত থাকিল আমি তিনিগৰাকী বাগাইটাৰীৰ এগৰাকী পুৰোধা শিল্পী যাত্ৰা অভিনয়ৰ পৰা আৰম্ভ কৰি মাননীয় শ্ৰীযুত সুৰেন চন্দ্ৰ নাথ তেখেতক সম্বৰ্ধিত কৰিছোঁ। আমাৰ বাগাইটাৰীৰ বোৱাৰী গোৱালপাৰা লোক সংস্কৃতিৰ গৱেষক ডক্টৰ ৰুমি নাথ বাইদেউক সম্বৰ্ধিত কৰিছোঁ। আমাৰ বাগাইটাৰীৰ ৰং তুলিকাৰ শিল্পী পুষ্পৰঞ্জন নাথক আমি আনুষ্ঠানিকভাৱে ইয়াত সম্বৰ্ধিত কৰিছোঁ। আৰু আমি বাগাইটাৰীৰ যিটো আমাৰ সাংস্কৃতিক মহাসভা বাগাইটাৰী শাখা সমিতি আমি অনুষ্ঠানটো ৰাতিপুৱাৰ পৰা যদিও পাতিছিলোঁ, দুপৰীয়া ভাগত আমি বেছি উৎসাহিত হৈছোঁ যেতিয়া জিলা সমিতিয়ে আহি আমাক সহযোগ কৰিলে আৰু তেওঁলোকৰ উপস্থিতিত যেতিয়া আমি মুকলি সভাখন সমাপন কৰিব পাৰিছোঁ, আমি সঁচাকৈ আনন্দিত আৰু তেওঁলোকক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। পৰৱৰ্তী আমাৰ জিলা সমিতিৰ পৰা যেনেধৰণৰ নিৰ্দেশনা আহিব পৰৱৰ্তী আমি বাগাইটাৰী শাখা সমিতিয়ে কাৰ্যসূচী লৈ যাম। তথাপিতো আমি মনত পুহি ৰাখিছোঁ কলাগুৰু বিষ্ণুপ্ৰসাদ দেৱৰ স্মৃতিত আমি তেখেতৰ বিষ্ণুৰাভা দিৱস আমি উদযাপন কৰিম। আৰু আমাৰ সভাপতিদেৱে এটা কথা কৈ আছে, ভূপেন হাজৰিকা দেৱৰ যিটো মৃত্যু তিথি সেইটো আমি এই বেনাৰতে আমাৰ উদ্যোগতে আমি অনুষ্ঠিত কৰিম। আৰু সময় যেতিয়া আমাক জিলা সমিতিয়ে যেনেধৰণে শাখা সমিতিক নিৰ্দেশনা প্ৰদান কৰিব আমি প্ৰস্তুত আছোঁ, আমি কৰি যাম।